ৰূপম ডেকা ব্লগ চলাবলৈ স্বাগতম জনালোঁ আৰু আজি আমি পিকনিক খাবলৈ গৈ আছোঁ আৰু এতিয়া মই ৰেডি পূৰা জেগা চেগাত পূৰা মাৰি লৈছোঁ মেক্স চাক্স আৰু এতিয়া আমি যাম ভৈৰৱকুণ্ডত যাই আপোনালোকক দেখুৱাম ক'ত কি কৰোঁ ক'ত কি নকৰোঁ আপোনালোকে সকলোকে চাই দিব ভিডিঅ'টো। পাই এতিয়া আমি কিবা অলপ ল'ব বিচাৰিছিলোঁ আৰু এতিয়া আমি পচন্দই মই ঘূৰা ঘূৰি কৰি আছোঁ বাৰু অলপ এতিয়া আকৌ পানী পোৱা নাই আগত পাম বোলে তিনিআলি লৈ পেলাই যাব লাগিব আৰু চাই থাকিব একেলগে কিন্তু দেই। এইখনেই আমাৰ গাড়ী, আকৌ গাড়ীখনত উঠি আকৌ আমি গমন কৰিব চাওক আমাৰ ল'ৰাবিলাকৰ এনেকুৱা ফূৰ্তি মানে আৰু ক'বই নালাগে মানে কেমেৰামেন আৰু ইফালে ডেন্স মাৰিয়ে আছে মানে যি কৰা আৱাজত আহি পাই আমি এতিয়া পূৰা জাগা চাই আছোঁ মানে প্লেচটো ক'ত হ'ব মানে নদী কাষত হ'লে ভাল হয় কিন্তু নদী কাষত পাম জানো আমি কাৰণে অলপ বিচাৰি চাই আছোঁ মানে ভাল লাগিছে আহি মানুহ চাওক না আপোনালোকে চাওক কিমান মানুহ পাহাৰ আছে পাহাৰৰ তলত আমি আনিব দি আৰু নাচি আছে বাৰু আৰু এতিয়া বুলি আমি হৃদয় মই পচন্দ আৰু এইফালে আছে হেৰি এয়া ৰক্তিম আৰু এতিয়া হৃদয় কেনে লাগিল ব্ৰ একদম মজা লাগছিল না আহি পেলাই একদম বঢ়িয়া। জানুৱাৰী হোৱা নাই যেতিয়া ডিচেম্বৰ মাহ চলি আছে তথাপিও মানে এটা মানুহৰ বহুত ভিৰ মানে তাতে আৰু ভিডিঅ' বনাব পৰা নাই কাৰণ তাতে বহুত বক্সৰ মাত সেইকাৰণে বনাব পৰা নাই মোৰ কথাটো আপোনালোকে নুশুনিব আৰু এতিয়া আছে দেখক চাওক পাহাৰ ভৈৰৱকুণ্ড। একদিন মই আহিছিলোঁ ইয়াতে গা ধুই গৈছিলোঁ কিন্তু তেতিয়া মানে অলপ বেলেগ ছিজন আছিল তেতিয়াও মানুহ আছিল আৰু অলপ বেছি নাছিল আৰু এতিয়া মানে বেছি ভাল লাগিছে আৰু মানে মানুহ বহুত আহিছিল যে আৰু তেতিয়া মই চাইকেল জাৰ্ণি কৰিছিলোঁ এতিয়া আৰু মানে অলপ গাড়ী লৈ লগ বন্ধুৰ লগত আহিছোঁ মিলি ভাল লাগিছে আৰু আপোনালোকে যদি চাই থাকিব শেষলৈকে ভিডিঅ'টো বিয়া এনজয় পাব আপোনালোকে আৰু বহুত মানুহ আহিছে দেই কিন্তু ইয়াতে তথাপিও আমি আজি আহি হৃদয় কি ক'লে আজি মজা কেনেকুৱা মজা নাই একদম মজা লাগছে একদম ধুনীয়া লাগিছে আৰু চাই থাকিব আৰু গোটেই শেষলৈকে মানে এনজয়টো আৰু আহি আছেতো মানে খানা খোৱাই নাই এনজয় পূৰা হ'ব
আমাৰ ইয়াতে আৰু চাওক পাহাৰ কি ধুনীয়া আৰু এইফালে চাওক ৰাস্তা কিন্তু বনাইছে দেই ভৈৰৱকুণ্ডত চাওক ভৈৰৱকুণ্ডত চবচে মজা বেষ্ট জেগা আৰু চাওক ৰাস্তা কি ধুনীয়া বনাই দিছে কিন্তু আমাৰ বেছি নহয় বাৰু আমাৰ 90 কিলোমিটাৰ হ'ব আমাৰ ঘৰৰ পৰা বেছি আঁতৰ নহয় আহিব পাৰে আপোনালোকেও আমি খাই লৈ এতিয়া নিৰঞ্জন মানৱ আৰু জিন্তু খাই আছে আমি খোৱা হ'ল আগতে এতিয়া বিলাই আৰু ৰান্ধনি সেইকাৰণে অলপ দেৰি হ'ল বাৰু এতিয়া পূৰা নিৰঞ্জন মই বাচন ধুব আহিলোঁ পূৰা নিৰঞ্জন লাগি আছে বাৰু পূৰা বাচন ধোৱাত আৰু এতিয়া পূৰা নিৰঞ্জন ব্যস্ত আৰু মানে ল'ৰাটো ধুলে মানে ভাল লাগিয়ে থাকিলে তাতে এইফালে আছে আমাৰ বেলচাৰি পূৰা আনিব এতিয়া বালি চাওক মানে আমি চাব নিব পাহৰিলোঁ সেইকাৰণে মানে বেলচাৰি দিয়ে কাম কৰিব লগা হ'ল আৰু মানুহ চাওক কিমান মানুহৰ পানী চাওকচোন কি সুন্দৰ পানী আৰু এই চাওক মানুহ কিমান গাড়ী চাড়ী লৈ আহিছে সিপাৰেও আছে আৰু এতিয়া আমি আকৌ ঘৰলৈ বুলি ওলালোঁ আৰু মানে এইবাৰ চবচে এইবাৰ ভাল কৰিছে চাওক পেণ্ডেল মানে দোকান চোকান দিব আৰু মানে জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এতিয়া মানে ডিচেম্বৰ মাহটো মানে ষ্টাৰ্ট কৰা নাই বাৰু মানে চবচে এইবাৰ ধুনীয়া লাগিছে মানে ভৈৰৱকুণ্ডৰ প্লেচটো এতিয়া ঘৰলৈ ওলালোঁ ভৈৰৱকুণ্ড বাই দি আৰু আমি এতিয়া যাম ঘৰ আৰু এতিয়া আমি চাওক পৰিৱেশটো চাওক কি ধুনীয়া ইফালে দোকান চোকান আছে আৰু ইফালে আমি বক্স চক্স বজাই আহিয়ে আছোঁ বাৰু তথাপিও মানে বক্সৰ মাতটো দিব পৰা নাই মই পূৰা 100 বোলে দাম ইয়াতে ভূটানৰ কমলা খাই ভাল লাগেতো সেইকাৰণে মানে ইয়াতে কমলা 100 কৰি দাম 100 বহুত দাম ইয়াতে মানে ভূটানৰ কমলা খাইও ভাল লাগে সেইকাৰণে 100 আৰু বহুত বছৰৰ পিছত আহাৰ বস্তুকত আমি দেখা পালোঁ ফুটিয়া কুকুৰৰ দাম বহুত মানে 10,000 তলত নাই মানে 10,000 12,000 এনেকুৱা আমি ঘৰলৈ গমন কৰিম এতিয়া আৰু অলপমান বাৰু ভিডিঅ'টো কৰিম শেষ নকৰোঁ আৰু অলপমান কিবা অলপ দেখুৱাই আপোনালোকক গোটেই ভিডিঅ'টো আমি শেষ কৰিম আৰু চাই থাকিব পূৰা ইনজয় পাই গৈছে কিজানি আৰু হ'ব বাৰু ইমান ভাল হোৱা নাই কাৰণ বক্সত বুজৰ কাৰণে মানে এনেকুৱা হৈছে এইফালে পৰা ৰাইফলে মাৰি আছে পূৰা SSB পূৰা কেম্পত পূৰা গুলি মাৰি আছে বা সেই দেখুওৱা নাই দেই আপোনালোকক